হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ ধৰিছে। আজিৰ ভিডিঅ'ত আপোনালোকৰ ওচৰত মই আলোচনা কৰিম মানুহৰ মন সম্পৰ্কে। তাৰ আগতে যদি মোৰ এই চেনেলত আপুনি প্ৰথম, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। মানুহৰ মন কি সেই বিষয়ে কোৱাটো যথেষ্ট জটিল। বিজ্ঞানৰ ভাষাত মগজুত থকা অসংখ্য স্নায়ুকোষৰ ক্ৰিয়াকলাপৰ ফলেই হ'ল মানুহৰ মন। দুজন মানুহ যেনেকৈ দেখাত সম্পূৰ্ণ একে নহয়, ঠিক তেনেকৈ এজন মানুহৰ মনটো আন এজনৰ লগত নিমিলে। মগজুৰ স্নায়ুকোষবোৰ উত্তেজিত অথবা সংযুক্ত হৈ থকাৰ ওপৰত মানুহৰ মন নিৰ্ভৰশীল। মগজুৰ স্নায়ুবোৰে সদায় স্থিৰ অৱস্থাত থাকিবলৈ বিচাৰে। পৰিস্থিতি সাপেক্ষে স্নায়ুবোৰে খৰকৈ কাম কৰে। যিকোনো এটা দৰকাৰী বা সোনকালে হ'ব লগা কামৰ বাবে ব্যক্তিজন ব্যস্ত হৈ থাকিলে বা ব্যক্তিজনৰ উত্তেজনাৰ সৃষ্টি হ'লে স্নায়ুবোৰো উত্তেজিত হৈ থাকে। কামটো সমাধা হ'লে বা উত্তেজনা হাম কাটিলে স্নায়ুবোৰ আগৰ স্থিৰ অৱস্থালৈ লাহে লাহে ঘূৰি আহে। কিবা কথা বা ঘটনা মনৰ ভিতৰতে চাপ দি ৰাখিলে কেতিয়াবা মগজুৰ স্নায়ুবোৰে ভাৰসাম্য হেৰুৱায় আৰু ফলত নানা ধৰণৰ শাৰীৰিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব পাৰে। মগজুৰ বিভিন্ন গ্ৰন্থিয়ে খং, ভয়, হিংসা, ক্ষোভ, লাজ, আনন্দ আৰু অসৎ প্ৰবৃত্তিৰ সৃষ্টি কৰে। মগজুত থকা হাইপোথেলামাছ নামৰ গ্ৰন্থিয়ে ব্যক্তিৰ বেয়া প্ৰবৃত্তিবোৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কিন্তু কোনো ঘটনাৰ ফলত যদি উত্তেজনা অতি বেছি হয়, তেন্তে কেতিয়াবা এই হাইপোথেলামাছ গ্ৰন্থিবোৰে নিজৰ কাম কৰিব নোৱাৰা হয়। ফলত মগজুত কিছুমান ক্ৰিয়াৰ সৃষ্টি হৈ ব্যক্তিয়ে কুকৰ্ম আদিত লিপ্ত হৈ পৰে। আজিলৈ ভিডিঅ' ইমানেই। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ।